ময়ো খালোঁ আৰু ভাত কেইটামান। মোৰতো আৰু জানোই আৰু বোৱাৰী যিহে বোৱাৰী পালোঁ, জীৱনটোৱে ধ্বংস হৈ গ'ল মোৰ। কি কবি আৰু এইচব বোৱাৰী এটা কথা কবি এবাৰ এটা কাণে শুনিব, এটা কাণে উলিয়াব। আজিকালি বোৱাৰী থকা নথকা সমান। জীৱনটো মোৰ ধ্বংস হৈ গ'ল। এটা কথা কম কম কিবা এটা কৰিবহি আৰু এটা। এইটোৱেতো কথা, বোৱাৰী থকা নথকা সমান। মোৰ যে জীৱনটো মই ভবাই নাছিলোঁ এনেকুৱা এজনী বোৱাৰী পাম। আপুনিও বেছি বোৱাৰী বোৱাৰীকৈ মৰম চলাই মূৰৰ ওপৰত উঠাই নল'ব, পিছত আপোনাৰে মূৰৰ ওপৰত উঠি মুতিব। আজিকালি বোৱাৰী কাৰো নিজৰ নহয়। মুখৰ ওচৰত ভাল ক'ব, বেলেগৰ ওচৰত গৈ কেনে আপোনাৰে বদনাম কৰিব, তেতিয়া শুনিব। চাহখিনি খাবলৈ পাওঁতে নাই? নি আছো। অথনিয়ে ক'লো চাহ একাপ দে বুলি, কিন্তে কৰি খাব তই? হ'ব দে থ, অথনিয়ে ক'লো চাহ একাপ দে বুলি, এতিয়ালৈকে চাহকাপ আহিয়ে পোৱা নাই। হ'ব হ'ব। চাহখিনি খোৱাৰ আগত টেবলেটটো খুৱাই তো চাহখিনি খাব। চাহ খাব লাগে, দৰৱ খাব লাগে, মই জানো নহয়। তই শিকাবি, মই তেতিয়াই খাম নেকি? ঠিক আছে, এইটো কি? চাহখিনি কি বনালি ন বোৱাৰী? ইমানে মিঠা দিছ, মোক কি চুগাৰ কৰি মাৰিবলৈ মন গৈছে নেকি তোৰ? নাখাওঁ এনেকুৱা চাহ তাহ মই। ইমানে মিঠা দিছ, একদম চেনিৰে ভৰাই দিছে। এনেকুৱা চাহ খোৱাতকে মই জহৰ খোৱাই ভাল আছে। হেল্ল'। এইজনী ক'লো চাহ একাপ দিবলৈ, যিহেতু মিঠা দিলে চাহখিনি, কি চাহ খাবি? একদম জহৰ মিঠা পেলাই দিলো, চাহ এটা দলিয়াই পেলালো। এটা কামৰ নহয় যদি। যেতিয়া কিবা এটা কাম কৰিবি, কিবা নহয় কিবা এটা উল্টা পুল্টা কৰিব। শান্তিয়ে নাপালো বোৱাৰী আনি ঘৰখনত। মোৰতো বহুত দিন হৈ আছে, গাটো কঁপনি উঠিছে। কি ইমান যে মোৰতো ঘূৰাইছে মোৰতো ইমানে ঘূৰাইছে। কি হৈ গ'ল মোৰ? কি হৈছে? ফোন এটা লগাচোন। লগাই দিম। আপুনি আগতে আৰাম কৰকচোন অলপ। মোৰ ছোৱালীজনী ফোনটো লগাও বোৱাৰী। মোৰতো ঘূৰাইছে বহুত জোৰ। তাক ক আহিবলৈ কচোন, লৰালৰিকে আহিব ক। লৰালৰিকে আহিব ক। হেল্ল'। এ মা গাটো হঠাতে ভাল নাই, আহিবা নেকি ঘৰত অলপ? মই এতিয়া যাব নোৱাৰিম দেই, মই এফালে ওলাই আহিছোঁ। এ নহয়, মা গাটো বহুত বেয়া। মই নোৱাৰিম এতিয়া। শুনা আকৌ। হেল্ল'। হেল্ল'। বোৱাৰী আহিব নোৱাৰে, তাই এইফালে গৈছে। তুমি চিন্তা নকৰিবা, মই আছো নহয়। ক'ত গৈছে? এইটো নকলি, মোৰ গাটো বহুত বেছি বেয়া কৈছো, বুলি। তাই অলপ বিজি আছে, আহিব নোৱাৰিছে। মই আছো নহয়। ৰখিবচোন, মই এতিয়া প্ৰেচাৰ কুকাৰ ল'ৰাটোক ফোন এটা মাৰি চাওঁ। বোৱাৰী, তোমাক কথা এটা কওঁ, বেয়া নাপাবা। মই ইমান দিনে মোৰ ছোৱালীজনীৰ কথা শুনি, বেলেগৰ কথা শুনি সদায় তোমাক মই টানা মাৰি থাকোঁ। তোমাক মই মানে অৱহেলা কৰি আছিলোঁ। আজি মই যেতিয়া বেমাৰ পৰিলোঁ, মই আজিহে গম পালোঁ যে মোৰ ছোৱালী নহয়, মোৰ আপোন তুমিয়ে হোৱা। মোক তুমি মাফ কৰি দিবা বোৱাৰী। মই আজি তোমাক হাত ধৰি কৈছোঁ, মোক মাফ কৰি দিবা। আপুনি কেলে আছে ভাবি আছে? আপুনি খং কৰক, বেয়াকে কওক, মই বেয়া নাপাওঁ নহয়। আপুনি মোৰ নিজৰ মাকৰ নিচিনাই হয়। হ'লেও দেচোন বোৱাৰী, মই তোক ইমান অৱহেলা কৰিলোঁ। কোনোদিন তই মোক মুখখন নচলালি। বেলেগ বোৱাৰীবিলাকে ইমান শাহুৰ লগত লাগে, তইতো এদিনো মোক নকলি যে মাকে আৰু
মই আজি চাইছোঁ যে আজি মোৰ যে বিপদ পৰিছে, আজি মোক কোনে চাইছে? আজি মোৰ বোৱাৰীয়ে চাইছে। মোৰ ছোৱালী নাহিলে, মোৰ ছোৱালী গ'ল পাৰ্টি কৰিবৰ কাৰণে, মোৰ ছোৱালী লোকৰ বাৰ্থডে। আজি যদি মই মোৰ ঘৰে পৰি থাকিলোহেঁতেন, মোৰ প্ৰেছাৰ হাই হৈ গৈছিলে, আজি মোৰ বোৱাৰী নাথাকিলে হয় আজি মই মৰি গ'লোহেঁতেন। আজি মোৰ বোৱাৰী আছাৰ কাৰণে মই বাচিলোঁ। সেইটো কাৰণে মই আজিৰ পৰা মই মোৰ ছোৱালীতকৈ বেছি মই মোৰ বোৱাৰীকে আজিৰ পৰা মই নিজৰ ছোৱালীৰ নিচিনা ভাবিম। আৰু মই আজিৰ পৰা মোৰ ছোৱালী হওক বোৱাৰী হওক মোৰ বোৱাৰীয়ে সকলো। আজিৰ পৰা তুমি মোৰ বোৱাৰী নহয়, তুমি মোৰ ছোৱালীৰ নিচিনা। আজি মই গম পালোঁ যে মোৰ ছোৱালীতকৈ বেছি তুমিহে মোৰ আপোন। বিপদৰ সময়ত তুমি মোৰ সাৰথি হ'বা, মোৰ ছোৱালী নহয়। ময়ো আপোনাক নিজৰ মাকৰ নিচিনা মানুহ, শাহুৰ নিচিনা নহয়। বোৱাৰী, চাহখিনি আজি তুমি বনোৱা, মই পিঠাখিনি মই বনাই দিওঁ। ঘৰত এখন বিস্কুট নাই, বিস্কুট আলহী তোমাৰ মাহঁতি আহিব ন, তো বিস্কুটখিনি দিলে বেয়া দেখায়। মই অলপমান পিঠা বনাই দিওঁ আৰু চাহখিনি তুমি বনোৱা লৰালৰিকৈ দেই। ঠিক আছে, পিঠাখিনি। এই সদায় মানে আলহীবিলাকক হেৰি দিবলৈ বেয়াও লাগে ন। বিস্কুট দোকানৰ বিস্কুটবোৰনো কিমান খাব, তুমি পিঠাকে দুটামান বনাই দিওঁ। যিহেতু মোৰ বিয়নী আহিব, তোমাৰ মা আহিব, সেইটো কাৰণে পিঠাই অলপ বনাই দিওঁ, ভাল লাগিব। ঘৰৰ বস্তু হয়, নিজে হাতেৰে বনোৱা বস্তু, ভাল পাব খাই। এয়ে হৈছে জীৱনৰ সত্য। ঘৰ এখন চলাবলৈ হিংসা নহয়, ঘৰ এখন চলাবলৈ মৰম, স্নেহ আৰু বিশ্বাস, এই তিনিটা বস্তু থাকিলে ঘৰখন সৰগৰ দৰে হৈ পৰিব। আহক আজিৰ পৰা আমি সকলোৱে আমাৰ নিজৰ ঘৰখন এখন সোণৰ ঘৰৰ নিচিনা এখন সোণৰ সংসাৰ গঢ়ি তোলোঁ আৰু মিলি জুলি থাকোঁ। ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰিব, ভাল লাগিলে লাইক কমেণ্ট কৰিব, লগতে আমাক ছাপোৰ্ট কৰি যাব নতুন ভিডিঅ' বনাই আৰু এনেকৈ আপলোড কৰি থাকিবলৈ আগ্ৰহ দিব। আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পায় জনাব, আমি তেনেকৈ বনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।